এই নাটকখন যে আজি উদ্যোক্তাসকলে এই কাৰ্যসূচী লৈছে, নাটকৰ জৰিয়তে নাটক কিয় প্ৰয়োজন, আকৌ আহিছোঁ এটা বিষয়লৈ। নাটক বা চিনেমাৰ অৰিহণা কি আমাৰ জাতিৰ প্ৰতি বা মানৱৰ প্ৰতি, মানুহৰ প্ৰতি, এখন সমাজৰ প্ৰতি চিনেমা আৰু নাটকৰ অৰ্থ কি, অৰিহণা কি বাৰু? চাবচোন, কিতাপ এখন পঢ়িলে বৰ সোনকালে মুখস্থ নহয়। যেতিয়া কিতাপখন মই মুখস্থ কৰোঁ, মুখস্থ নহয়। কিন্তু পঢ়া শুনাত একেবাৰে গেধাটোৰো গান এটা শুনাই দিয়কচোন, পটককৈ মুখস্থ হ'ব। পঢ়া শুনা মুখস্থ নহয়, কিন্তু গানটো সলসলীয়াকৈ গাই যাব এটাও শব্দ ভুল নকৰাকৈ। বৰষাৰণী উজনি বিজনী গাভৰুৰ অমুকটো সংলাপ কি আছিলে, যদি ভালকৈ চাই সলসলকৈ কৈ দিব সংলাপ। সেয়াই হৈছে ছবি আৰু গীতৰ তামোল গছত উঠিছোঁ। গতিকে সেয়াই হৈছে চিনেমা বা নাটকৰ বা সংগীতৰ এই প্ৰভাৱ সমাজৰ প্ৰতি এই অৰিহণা, যে খুব সহজে এটা বাৰ্তা কঢ়িয়াই নিয়াত, সমাজলৈ এটা বাৰ্তা কঢ়িয়াই নিয়াত এই মাধ্যমটোৱে খুব সহায় কৰে, খুব সহজে এটা বাৰ্তা কঢ়িয়াই নিব পাৰে। গতিকে আজি সতীৰ অধিকাৰ নাটকখন চাই আপোনালোকে আধ্যাত্মিক যিটো দিশ, আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে সতীৰ অধিকাৰ আচলতে অৰ্থ কি, আমাৰ সমাজত, আমাৰ জাতিত মহাপুৰুষৰ বা উদ্দেশ্য কি আছিলে, সেই গোটেইখিনি আপোনালোকে নিয়াৰিকৈ জানিব পাৰিব। গতিকে ধৈৰ্য সহকাৰে সকলোৱে নাটকখন উপভোগ কৰক। আৰু এইখিনিতে মই পুনৰ পুৰুষৰ যি উদ্দেশ্য, অসমখন বা অসমীয়াক একতাৰ দোলেৰে বান্ধি ৰখাৰ, সেই উদ্দেশ্য সঁচা অৰ্থত ভৱিষ্যতে আহিবলগীয়া আগন্তুক প্ৰতিটো দিনতে, প্ৰতিটো সময়তে সেই অৰ্থ জীয়াই থাকিব, তেওঁৰ সেই উদ্দেশ্য জীয়াই থাকিব। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মই এইখিনিতে মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। অসমৰ চলচ্চিত্ৰ জগতৰ, কিয়নো মই হাত চাপৰিৰ কাৰণে কোৱা নাই, এতিয়া বুৰঞ্জী বা ইতিহাসলৈ উভতি নাযাওঁ, কিন্তু খুব সাংস্কৃতিকভাৱে খুব চহকী জাতিত মই জন্ম পাইছোঁ, সেইটো ক'ব বিচাৰোঁ। আৰু আজি যে মই মঞ্চত অভিনয় কৰিছোঁ, অসমত বিহু নাচি ফুৰিছোঁ, হয়তো এই জাতিৰ অৰিহণা আছে মোৰ তেজত, সেইকাৰণে হয়তো মই এইখিনি কৰিব পাৰিছোঁ। আশীৰ্বাদ কৰিব। কিন্তু মই সদায় কওঁ যে কেৱল এটা জাতিতে আমি সীমাবদ্ধ হৈ ৰ'ব নোৱাৰোঁ, আমি বৃহত্তৰ চিন্তা কৰিব লাগিব। আমি অসমীয়া হিচাপে চিন্তা কৰি সকলোৱে এতিয়া অসমখন কেনেকৈ অসমীয়াৰ হৈ থাকে, সেয়া এক স্বাৰ্থ, এক উদ্দেশ্য হ'ব লাগিব প্ৰত্যেকৰে। ধন্যবাদ। অসমীয়া জাতিৰ সাংস্কৃতিক চহকী কৰা বৰষা ৰাণী বিষয়া বাইদেউ, পুনৰবাৰ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰি আজি এই উদ্বোধন অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ বুলি আমি ঘোষণা কৰি তাৰ আগমুহূৰ্ততে আমাৰ সহকাৰী সম্পাদক ৰমেন দাস ডাঙৰীয়া বাইদেউক এখনি সুনাম গামোচাৰে সন্মাননা ধৰিব বিচাৰিছে। এয়া সহকাৰী সম্পাদক ৰমেন দাস বৰষা বাইদেউক সম্বৰ্ধনা জনাইছোঁ। ধন্যবাদ।